হেল্ল' ভিউৱাৰ্ছ, আসসালামু আলাইকুম এণ্ড নমস্কাৰ। আশা কৰিছোঁ সকলোৱে ভালে আছে। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ৰেচিপি, উৰহি আৰু তিলৰ জল। উৰহি আৰু তিলৰ জল মই কেনেদৰে বনাওঁ, ইয়াৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ একো মিছ নকৰাকৈ শেষলৈ চাই থাকক। তেতিয়াহ'লে আহক ভিডিঅ'টোলৈ আগবাঢ়ো। উৰহি তিলৰ জলৰ বাবে মই আধা কিলো উৰহি লৈ লৈছোঁ। উৰহিক আমি আমাৰ ভাষাত চেম বুলিও কওঁ। এইবোৰ আমাৰ ঘৰৰে গছৰ হয়। পিঁয়াজ লৈ লৈছোঁ 3টা, কেঁচা জলকীয়া লৈ লৈছোঁ 4-5টামান, আধা বাটি মই তিল লৈ লৈছোঁ, নিমখ, হালধি গুড়ি, ধনিয়া গুড়ি লৈ লৈছোঁ আৰু গোটা জিৰা লৈ লৈছোঁ। তিলখিনি মই 30ৰ পৰা 40 ছেকেণ্ডমান গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি অলপমান ভাজি লৈছোঁ। তিলখিনি মই মিক্সি জাৰ এটাত গুড়ি কৰি ল'ম। এয়া মোৰ তিলখিনি গুড়ি কৰা হৈ গ'ল। এতিয়া মই পিঁয়াজ, কেঁচা জলকীয়া আৰু জিৰাখিনি মই এটা পেষ্ট বনাই ল'ম। এয়া মোৰ পিঁয়াজ, কেঁচা জলকীয়া আৰু জিৰাখিনি পেষ্ট বনোৱা হৈ গ'ল আৰু তিলখিনিও মোৰ গুড়ি কৰা হৈ গৈছে। গেছটো অন কৰি কেৰাহী এখন দি দিছোঁ। কেৰাহীটো গৰম হৈ গৈছে। ইয়াতে মই তেল দি দিছোঁ। তেলখিনি মোৰ গৰম হৈ গৈছে। এতিয়া ইয়াতে মই পেষ্ট বনাই ৰখা পিঁয়াজখিনি দি দিছোঁ। সাৱধানে দি দিব। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি পিঁয়াজখিনি তেল ওলোৱালৈকে ভালদৰে ভাজি ল'ম। এয়া মোৰ পিঁয়াজ পেষ্টখিনি ভজা হৈ গ'ল। চাব পাৰিছে তেল ওলাই পৰিছে। এতিয়া ইয়াতে মই নিমখ, হালধি গুড়ি দি দিম। এচামুচ দিছোঁ মই, আপোনালোকে আপোনালোকৰ অনুযায়ী দি দিব, সোৱাদ অনুসৰি। হালধি গুড়ি দিছোঁ এচামুচ। ভালদৰে লৰাই দিব। 20-30 ছেকেণ্ডৰ বাবে আকৌ অলপমান ভাজি ল'ব। মোৰ ভজা হৈ গৈছে পিঁয়াজখিনি। এতিয়া মই ইয়াতে উৰহিখিনি দি দিছোঁ। গেছৰ ফ্লেমটো মই ল'ত ৰাখিছোঁ। 1 মিনিটৰ বাবে মই উৰহিখিনি ভাজি ল'ম। 1 মিনিট হৈ গ'ল মোৰ। ইয়াতে অলপমান পানী দি দিছোঁ। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখি উৰহিখিনি ভালদৰে সিজিব দিম। ঢাকনি এখনেৰে ঢাকি দিছোঁ মই। এবাৰ উৰহিবোৰ তল ওপৰ কৰি দিব হালকা হাতেৰে। লাহে লাহে দিব। মই গোটা জিৰা 1 টেবুল স্পুন লৈ লৈছিলোঁ। উৰহিখিনি মোৰ হৈ গৈছে, মোটামুটি 80% মান হৈ গৈছে, সিজি গৈছে। দেখিব পাৰিছে তেল ওলাই আহিছে। ইয়াতে মই এতিয়া তিলখিনি দি দিছোঁ। যদি বেছি তিল খাই ভাল পায় বেছিকৈ লৈ ল'ব তিলটো। পানী দি দিছোঁ এতিয়া। মিক্সি জাৰৰ বাতিৰে এবাতি দিছোঁ, সৰু বাতিটোৰে। আপোনালোকে জল যি পৰিমাণৰ খাই ভাল পায় তেনেকৈ ৰাখিব। বেছিকৈ মই চাহ খোৱা চামুচেৰে মোটামুটি 10 চামুচমান তিল দি দিছোঁ। হাফ বাতি লৈ লৈছোঁ মই তিলখিনি। 10 চামুচমান হৈ গ'ল মোৰ। মই ক'লা তিলটো লৈ লৈছোঁ। ক'লা তিলটো আৰু উৰহিৰ টেষ্টটোৱে অলপ বেলেগ ধৰণৰ হয়, সেইবাবে মই ক'লা তিলটো লৈ লওঁ। ধনিয়া গুড়ি দিছোঁ। উৰহিখিনি ভালদৰে সিজি গৈছে। এতিয়া মই ধনিয়া গুড়িখিনি দি দিছোঁ। এচামুচ দিছোঁ মই।
ফ্লেমটো মই হাই কৰি ঢাকনি নিদিয়াকৈ 1 মিনিটৰ বাবে হ'বলৈ দিম। আকৌ 1 মিনিট মোৰ হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। এয়া মোৰ উৰহি আৰু তিলৰ জল একেবাৰে ৰেডি। 15ৰ পৰা 20 মিনিটমান সময় লাগি গ'ল মোৰ। এনেদৰে তিল আৰু উৰহিৰ জল বহুত টেষ্টফুল হয় বনালে। মই বহুত খাই ভাল পাওঁ। তিলটো মই বেছি ভাল নাপাওঁ এনে, কিন্তু উৰহিৰ লগত এনেদৰে বনালে মই বহুত ভাল পাওঁ খাই। যিসকল মানুহে উৰহি আৰু তিল খাই ভাল পায় সিহঁতেও এবাৰ বনাই খাবচোন, বহুত ভাল পাব খাই, বা বেলেগকো বনাই খুৱাবচোন, সকলোৱে ভাল পাব। মই মোৰ ভিডিঅ'বোৰ একেবাৰে সহজ পদ্ধতিৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই কেনে পায় মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি পেলাই জনাব। লগতে লাইক এটা কৰিব। আপোনালোকৰ লাইক আৰু কমেণ্টে বহুখিনি প্ৰেৰণা যোগায় মোক নেক্সট ভিডিঅ' আগবঢ়াবলৈ। শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়াহ'লে যেতিয়া মোৰ নেক্সট ভিডিঅ' আহে আপোনালোকে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আগতীয়াকৈ পাই যাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। থেংক ইউ ছ' মাছ এণ্ড বাই বাই।